হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আপোনালোক সকলোকে আমাৰ চেনেল অসমী মৌচুমীলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে বুধবাৰ আৰু আজি এতিয়া মই ইনডোৰ প্লেণ্টছখিনি আৰু আউটডোৰ প্লেণ্টছখিনি অলপ যত্ন লওঁ আৰু দিনটো সৰু সুৰা আপোনালোকক প্লেণ্টছখিনিৰ বিষয়ে আজি দুটামান খুব গুৰুত্বপূৰ্ণ কথা খুব ধুনীয়া হৈ থকা কেনেদৰে ধুনীয়া কৰি ৰাখিছোঁ দিবলৈ চেষ্টা কৰিম, চাই থাকিব। এতিয়া দেখোন ফ্লাৱাৰিং প্লেণ্টছবিলাকতকৈও এই পাতবাহাৰবিলাক এইবিলাক যিবিলাক গ্ৰীণ প্লেণ্টছ ইহঁতকহে বেছি ভাল লগা হৈছে, কিয়নো ইহঁত হৈছে চিৰসেউজ, আমাৰ মনবিলাক সদায় সজীৱ কৰি ৰাখে। গতিকে ইহঁতক অলপ খাদ্য যোগান ধৰোৱা হওক। এয়া মই দুদিন আগতে তিয়াই থোৱা পিঁয়াজৰ বাকলি, আলু বাকলি আৰু যিবিলাক আমাৰ ইউজড চাহপাত ব্যৱহাৰ কৰা চাহপাত সেইখিনি ভালদৰে ধুই এনেদৰে এমগ হোৱাকৈ মই ৰাখি দিছিলোঁ দুদিন ধৰি। আৰু এইখিনি হৈছে বেয়া হৈ যোৱা দৈ। আৰু এইখিনি ইমান বেছি ভাল উৎকৃষ্ট মানদণ্ডৰ সাৰৰ কাম কৰিব যে আপোনালোকেও জানি আচৰিত হ'ব। মই এতিয়া এইখিনি লৈছোঁ আৰু মোৰ ফুলি থকা বগেনভেলিয়াত মই এই সাৰটোৱে বৰ ধুনীয়া কাম কৰিছে। আপোনালোকৰ যদি বগেনভেলিয়া এইটো সময়ত বৰ ধুনীয়াকৈ ফুলিছে আছে, এনেদৰে দিবচোন। চাপৰতে বৰ সুন্দৰ সুন্দৰ ফুল আপোনালোকে পাব, আপোনালোকৰ মনবিলাক দেখি সজীৱ হ'ব। আৰু বগেনভেলিয়াত যিহেতু আপোনালোকে জানে যে বেছি পানী দিব নালাগে, বেছি পানী নিদিব আৰু অলপ খুচৰি ল'ব, মাটি খুচৰি পেলাই। ইয়াত মই পানী মিহলি কৰি লৈছোঁ, একেবাৰে একেবাৰে কাৰাকৈ দি দিয়া নাই। যিখিনি বেয়া দৈ আছিলে সেই দৈখিনিৰ লগত আৰু সমান পৰিমাণৰ আৰু তাতকৈ অলপ বেছি পানী মিহলাই মই বগেনভেলিয়া আৰু এই ইক্সৰাখিনিতো এনেদৰে দিছোঁ আৰু মই ভাল ফল পাইছোঁ, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ভাল ফল পালেতো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁৱেই, যিটো মই নিজে এক্সপেৰিমেণ্ট কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, বা যিটো আনৰ পৰা শিকোঁ সেই শিকাটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া হ'ল সাৰৰ কথা। এতিয়া আহক চাওঁ, আজি মোৰ কেইটামান নতুন প্লেণ্টাৰ আনিছোঁ। সেই প্লেণ্টাৰ কেইটাত আজি মই কি কৰোঁ চাওঁ আহক। প্লেণ্টাৰ কেইটাত আজি মই নতুন দুজোপামান এয়া মই পাতবাহাৰ এজোপা আছিলে, সেই এজোপাৰ পৰাই মই আজি এই দুজোপা হৈছে, তাৰ পৰা সেই এজোপা হৈ আছিলে মই ডিভাইড কৰিছোঁ, কৰি পেলাই দুটা প্লেণ্টাৰত এনেদৰে দি দিছোঁ। আৰু যেতিয়া জোপোহা হ'ব খুব ধুনীয়া লাগিব। তাত মই যিখিনি মাটি লৈছোঁ তাত মই লৈছোঁ নৰ্মেল গাৰ্ডেন চইল, যিটো মাটি আমাৰ বাৰীৰ মাটি, আৰু অলপ বালিয়া কৰিবৰ কাৰণে, যিহেতু আমাৰ ইয়াৰ মাটিটো খুব আলতীয়া। আৰু এফালে ৰুইছোঁ এজোপা চিংগনিয়াম মাটিৰ কথা কৈ আছিলোঁ। মাটি দিছোঁ, বালিয়া কৰি লৈছোঁ, অলপ বালি তাত যোগ দিছোঁ, আধাতকৈ কম বালি দিছোঁ, যিহেতু তাত সাৰ হিচাপে মই গোবৰ সাৰ মিহলি কৰিছোঁ, শুকান গোবৰ, বালি আৰু মাটি। ওপৰত মই অলপ কোকোপিট এড কৰি দিম, কোকোপিট অলপমান দি দিম ওপৰে যাতে পানী ধৰি ৰাখিব পাৰে, নহ'লে পানীটো খুব সোনকালে শুকাই যায়, মইশ্চাৰ ধৰি ৰাখিবৰ কাৰণে। আৰু এইটো ডিফেণ্ট বেচিয়া, মই এইটো ইনডোৰত ৰাখিম, ভিতৰত ৰাখিম, সেইকাৰণে এটা মানে এনেকুৱা হোৱাইট পটবিলাকত, ডাঙৰ পটত আপোনালোকে ইনডোৰ প্লেণ্টছ ৰাখিব, খুব ধুনীয়া লাগিব। আৰু এই মাটিখিনি বেয়া আছিলে, গোটা মাটিখিনি, সেইকাৰণে মই উলিয়াই লৈছোঁ। আৰু সেই পটটোত মই দিম এজোপা, এইফালে চুকতে মই কাটিং এটা লগাই থৈছিলোঁ, কাটিংটো বাচিলে খুব ধুনীয়াকৈ ছাৰ্ভাইভ কৰিলে। এয়া পাত সাৰ হৈ আছে, পাতবিলাকো মই কাষে দি থওঁ, পচি পেলাই উৎকৃষ্ট সাৰ হয়। এইজোপা হৈছে হাইড্ৰেঞ্জিয়া, আৰু হাইড্ৰেঞ্জিয়াটো ফুলিলে কিমান ধুনীয়া লাগে আপোনালোকে জানেই। গতিকে এই হাইড্ৰেঞ্জিয়াটো চাওক কিমান ধুনীয়াকৈ শিপাই গৈছে। এতিয়া হাইড্ৰেঞ্জিয়াটো মই সেই হোৱাইট কালাৰ যিটো পট, এই পটটোত এতিয়া ৰুই দিম। আৰু প্লেণ্ট ৰুওঁতে আপোনালোকে এটা কাম কৰিব, মই অভিজ্ঞসকলক নাই কোৱা, যিসকল মোৰ দৰে অনভিজ্ঞ নতুনকৈ শিকি আছে তেওঁলোকক কৈছোঁ। মই যিহেতু আজি 12-15 বছৰ ধৰি এনেকৈ ৰুই আহিছোঁ, সুফল পাইছোঁ। যিটো আগৰ পাত্ৰত ৰুই থোৱা থাকে তাৰ মাটি অলপ তলত দি ল'ব, তেতিয়া সিহঁত ভালদৰে সেই মাটিটোৰ লগত এডজাষ্ট কৰে, আৰু নিজৰ মাটিটো, আগৰ পুৰণা মাটিটো অকণমান যদি তাত পায় তেতিয়াহ'লে বাঢ়িবলৈ ভাল পায়, সুবিধা পায়। আৰু গতিকে এনেদৰে ৰুব। এই হাইড্ৰেঞ্জিয়াজোপা খুব ধুনীয়াকৈ ফুলি উঠক, তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকক দেখুৱালোঁ, কেনেকুৱা লাগিছে কমেণ্টত জনাব।
আৰু মোৰ ওচৰত কোকোপিট থাকেই। কোকোপিট এনেকৈ ভাঙি আনিছোঁ কেইলদামান। ভাঙি আনি কাষে কাষে একেবাৰে গুড়িটো চুবলৈ দিয়া নাই, গেলি যাব পাৰে, গুড়িত দিয়া নাই। কাষে কাষে অলপ মাটিৰ লগত মিহলি কৰি কোকোপিট দি দিছোঁ। ইয়াত ফাংগিচাইড, চাফ ফাংগিচাইড পাউডাৰটো অলপ মিহলাই লোৱা আছে, আপোনালোকক দেখুৱাবলৈ পাহৰিলোঁ। ইয়াত আধা চামুচতকৈও কম মিহলি কৰিছোঁ। আৰু এনেকৈ দি দিলে পানীটো অলপ ধৰি ৰাখে, মানে যিটো মইশ্চাৰটো ধৰি ৰাখে, মইশ্চাৰটো ৰিটেইন হৈ থাকে। গতিকে এনেদৰে আপোনালোকে ৰুই চাবচোন, ইমান সজীৱ আপোনালোকে পাতবাহাৰবোৰ পাব। আপোনালোকে কৰি চালেই গম পাব। আৰু আজি কেনেকুৱা লাগিছে ইহঁতক চাওকচোন, পাতবাহাৰখিনিক। ইহঁতি আমাক নিস্বাৰ্থভাৱে ইমান দিয়ে, আমি ইহঁতৰ কাৰণে অকণমান যত্ন ল'ব লাগে। আৰু আমাৰ চাৰিওফালটো আমি সেউজীয়া কৰি ৰাখিব লাগে। এনেদৰে সেউজীয়া কৰি ৰাখোঁ, আহকচোন। যদি আজি মোৰ মৌচুমীৰ এই ভিডিঅ'টো, এই সেউজীয়াখিনি চাই ভাল পালে, তেতিয়াহ'লে প্লিজ শ্বেয়াৰ কৰি দিব। সেউজীয়া শ্বেয়াৰ কৰোঁ আহক, লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।